এই মুহূৰ্তত মই উপস্থিত আছোঁ অসম নাগালেণ্ড সীমান্তৰ ৰেংমা সংৰক্ষিত বনাঞ্চলৰ যি বিদ্যাপুৰ অঞ্চল আৰু ইতিমধ্যে যি উচ্ছেদ প্ৰক্ৰিয়া এই উচ্ছেদ প্ৰক্ৰিয়া আৰম্ভ হৈছে। ইতিমধ্যে আপোনালোকে মোৰ কেমেৰা সহযোগীয়ে সমগ্ৰ দৃশ্য আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছে। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰাৰ দৰে উৰিয়ামঘাট ৰেংমা সংৰক্ষিত বনাঞ্চলৰ যি 11,000 বিঘা ভূমিত উচ্ছেদৰ বাবে মুখ্যমন্ত্ৰীয়ে যি ঘোষণা কৰিছিলে তাৰ পিছতে আজি প্ৰথম দিনা উৰিয়ামঘাট এই অঞ্চলৰ যি বিদ্যাপুৰ অঞ্চল আছে এই বিদ্যাপুৰ অঞ্চলৰ পৰাই এই উচ্ছেদ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ইতিমধ্যে প্ৰশাসনৰ যি বুলডজাৰ এই বিদ্যাপুৰ অঞ্চলৰ যি বজাৰ আছে এই বজাৰৰ গৃহসমূহত পৰা দেখা পোৱা গৈছে আৰু শাৰী শাৰী বুলডজাৰে এনেদৰে বিদ্যাপুৰ অঞ্চলৰ যি বজাৰ আছে বজাৰৰ গৃহসমূহ ভাঙি পেলোৱা পৰিলক্ষিত হৈছে। লগতে ইয়াত যাতে আইন শৃংখলা পৰিস্থিতি কোনো ব্যাঘাত নজন্মে তাৰ বাবে আৰক্ষী প্ৰশাসনৰ লোক সষ্টম হৈ থকা দেখা পোৱা গৈছে। 2000ৰো অধিক আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ লোক ইয়াত নিৰাপত্তাৰ বাবে নিয়োজিত কৰা হৈছে আৰু 100ৰো অধিক এক্সকেভেটৰ জৰিয়তে এই অঞ্চলত প্ৰায় তছনছ কৰি দিয়া ইতিমধ্যে আপোনালোকে নেচনেদিৰ জৰিয়তে দেখিবলৈ পাইছে। কেনেদৰে এক্সকেভেটৰসমূহে এই বজাৰ অঞ্চলৰ যিসমূহ গৃহ আছে গৃহসমূহ ভাঙি এনেদৰে প্ৰায় তছনছ কৰি দিয়া দেখা পোৱা গৈছে আৰু মোৰ সামগ্ৰিক পৰিৱেশ মোৰ সহযোগীয়ে আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছে। ইতিমধ্যে গোলাঘাট জিলা প্ৰশাসনৰ জিলা আয়ুক্তৰ লগতে নাগালেণ্ড প্ৰশাসনৰ লোকো ইতিমধ্যে ইয়াত উচ্ছেদস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লৈ আছে আৰু যাতে আইন শৃংখলা পৰিস্থিতি কোনো কাৰণত ব্যাঘাত নজন্মে তাৰ কাৰণে গোলাঘাট জিলা প্ৰশাসনৰ লগতে নাগালেণ্ড প্ৰশাসনে কটকটীয়া নিৰাপত্তা দিয়াৰ লগতে সষ্টম হৈ থকা দেখা পোৱা গৈছে। এই মুহূৰ্তত আমি উৰিয়ামঘাট ৰেংমা সংৰক্ষিত বনাঞ্চলৰ যি বিদ্যাপুৰ অঞ্চল আছে এই বিদ্যাপুৰ অঞ্চলৰ পৰা সামগ্ৰিক পৰিৱেশ আমি দেখুৱাবলৈ যত্ন কৰিছোঁ। এনেদৰে এই বিদ্যাপুৰ অঞ্চলৰ যিসমূহ গৃহ ইতিমধ্যে ভাঙি পেলোৱা দেখা পোৱা গৈছে। বৃহৎ অট্টালিকা বুলডজাৰ জৰিয়তে ভাঙি তছনছ কৰি দিয়া দেখা পোৱা গৈছে। এই মুহূৰ্তত আমি বিদ্যাপুৰ অঞ্চলৰ পৰা সামগ্ৰিক পৰিৱেশ নেচনেদিৰ মাধ্যমেৰে দেখুৱাবলৈ যত্ন কৰিলোঁ। ধন্যবাদ। এই মুহূৰ্তত মই উপস্থিত আছোঁ অসম নাগালেণ্ড সীমান্তৰ ৰেংমা সংৰক্ষিত বনাঞ্চলৰ যি বিদ্যাপুৰ অঞ্চল আৰু ইতিমধ্যে যি উচ্ছেদ প্ৰক্ৰিয়া এই উচ্ছেদ প্ৰক্ৰিয়া আৰম্ভ হৈছে। ইতিমধ্যে আপোনালোকে মোৰ কেমেৰা সহযোগীয়ে সমগ্ৰ দৃশ্য আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছে। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰাৰ দৰে উৰিয়ামঘাট ৰেংমা সংৰক্ষিত বনাঞ্চলৰ যি 11,000 বিঘা ভূমিত উচ্ছেদৰ বাবে মুখ্যমন্ত্ৰীয়ে যি ঘোষণা কৰিছিলে তাৰ পিছতে আজি প্ৰথম দিনা উৰিয়ামঘাট এই অঞ্চলৰ যি বিদ্যাপুৰ অঞ্চল আছে এই বিদ্যাপুৰ অঞ্চলৰ পৰাই এই উচ্ছেদ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ইতিমধ্যে প্ৰশাসনৰ যি বুলডজাৰ এই বিদ্যাপুৰ অঞ্চলৰ যি বজাৰ আছে এই বজাৰৰ গৃহসমূহত পৰা দেখা পোৱা গৈছে আৰু শাৰী শাৰী বুলডজাৰে এনেদৰে বিদ্যাপুৰ অঞ্চলৰ যি বজাৰ আছে বজাৰৰ গৃহসমূহ ভাঙি পেলোৱা পৰিলক্ষিত হৈছে। লগতে ইয়াত যাতে আইন শৃংখলা পৰিস্থিতি কোনো ব্যাঘাত নজন্মে তাৰ বাবে আৰক্ষী প্ৰশাসনৰ লোক সষ্টম হৈ থকা দেখা পোৱা গৈছে। 2000ৰো অধিক আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ লোক ইয়াত নিৰাপত্তাৰ বাবে নিয়োজিত কৰা হৈছে আৰু 100ৰো অধিক এক্সকেভেটৰ জৰিয়তে এই অঞ্চলত প্ৰায় তছনছ কৰি দিয়া ইতিমধ্যে আপোনালোকে নেচনেদিৰ জৰিয়তে দেখিবলৈ পাইছে। কেনেদৰে এক্সকেভেটৰসমূহে এই বজাৰ অঞ্চলৰ যিসমূহ গৃহ আছে গৃহসমূহ ভাঙি এনেদৰে প্ৰায় তছনছ কৰি দিয়া দেখা পোৱা গৈছে আৰু মোৰ সামগ্ৰিক পৰিৱেশ মোৰ সহযোগীয়ে আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছে। ইতিমধ্যে গোলাঘাট জিলা প্ৰশাসনৰ জিলা আয়ুক্তৰ লগতে নাগালেণ্ড প্ৰশাসনৰ লোকো ইতিমধ্যে ইয়াত উচ্ছেদস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লৈ আছে আৰু যাতে আইন শৃংখলা পৰিস্থিতি কোনো কাৰণত ব্যাঘাত নজন্মে তাৰ কাৰণে গোলাঘাট জিলা প্ৰশাসনৰ লগতে নাগালেণ্ড প্ৰশাসনে কটকটীয়া নিৰাপত্তা দিয়াৰ লগতে সষ্টম হৈ থকা দেখা পোৱা গৈছে। এই মুহূৰ্তত আমি উৰিয়ামঘাট ৰেংমা সংৰক্ষিত বনাঞ্চলৰ যি বিদ্যাপুৰ অঞ্চল আছে এই বিদ্যাপুৰ অঞ্চলৰ পৰা সামগ্ৰিক পৰিৱেশ আমি দেখুৱাবলৈ যত্ন কৰিছোঁ। এনেদৰে এই বিদ্যাপুৰ অঞ্চলৰ যিসমূহ গৃহ ইতিমধ্যে ভাঙি পেলোৱা দেখা পোৱা গৈছে। বৃহৎ অট্টালিকা বুলডজাৰ জৰিয়তে ভাঙি তছনছ কৰি দিয়া দেখা পোৱা গৈছে। এই মুহূৰ্তত আমি বিদ্যাপুৰ অঞ্চলৰ পৰা সামগ্ৰিক
পৰিৱেশ নেশ্যনেলিটিৰ মাধ্যমেৰে দেখুৱাবলৈ যত্ন কৰিলোঁ। ধন্যবাদ।